সো গাইজ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ লগত আছে আকাশ ভাই। আৰু আকাশ ভাই আৰু মই আহিছোঁ মানে এটা মেলা চাবলৈ। মেলাটো মানে ৰংখেলাৰ মেলা, হোলীৰ মেলা, কোকৰাঝাৰ জিলাৰ পাগলা বাবা মন্দিৰত। কি হ'ল? আৰু আমি ফোন কৰি আছোঁ বকুল ভাইক। বকুল ভাইৰ কাৰণে ৰাস্তা ইফালে চাওক। বকুল ভাইৰ কাৰণে আমি অলপ পিছত বকুল ভাইক লগ পাম, মানৱক লগ পাম আৰু কাক লগ পাম নাজানো। আৰু এতিয়া মানে গৈ আছোঁ মেলাৰ পিনে আগবাঢ়ি, চাই থাকক। আৰু এইবাৰ দেখিব পাৰিছে কুঁহিয়াৰৰ বজাৰ, মানুহবোৰ কুঁহিয়াৰ কিনি লৈছে। আকাশ ভাই কুঁহিয়াৰ কিনিবি নে নাই? প্ৰথমতে আমি যাম মন্দিৰৰ পিনে আৰু তাৰপিছত যাম মেলাৰ পিনে। এতিয়া বৰ্তমান গৈ আছোঁ মন্দিৰৰ পিনে। আৰু এইফালে আকাশ ভাই হেডফোন লগাই পুৰা গান শুনি আহিছে। তো মেলা চাব আহিছে না গান শুনিব আহিছা? শুনাই নাপায়। আমি এতিয়া মেলাৰ ভিতৰ পিনে গৈ আছোঁ আৰু সন্মুখত চাব পাৰিছে এটা মানে বেলুনৰ দোকান। এইটো চাব পাৰিছে বেলুনৰ দোকান, বেলুনৰ মানে আকাশ ভাই এটা বেলুন কিনি দিয়ে মোক। এই দাদী এই যে আহি পালোঁ, প্ৰথমতে লগ পালোঁ আমাৰ কি নাম আছিল? নাম পাহৰি গ'লোঁ। দিবাকৰ ভাই। এই দিবাকৰ নে কি আছিল? এই নাম কি আছিল ইয়াৰ? নাম কি আছিল ইয়াৰ? আচ্ছা আচ্ছা, দে একটা এনেকৈ কিনি দিয়ে আমাক। চাব পাৰিছে বৰ্তমান মানে এটা ঠাকুৰ এটা আহি পাইছে। চাব পাৰিছে মানে মোৰ আৱাজ বা শুনা পাইছে না পোৱা নাই? হোলীৰ মেলাত কি চাম এবাৰ। ফাইনালি জালিমাক লগ পালোঁ। জালিমাক গমে পোৱা নাই মই আহিছোঁ বুলি। জালিমাক লগ পালোঁ। আৰু এইফালে ৰঞ্জিত, তোৰ ৰিল পুৰা ভাইৰেল দেখোন। ডেইলি তোৰ ৰিল একেবাৰে ধামাকা ৰিল। আৰু তুই কিছুই নাবানাইছিলি। তোৰ তাৰ ৰিল একেবাৰে গুৱাহাটী ক'ত একেবাৰে খাতৰা ৰিল। তোৰ ৰিল আমি ডেইলি দেখোঁ। জালিমাক লগ পালোঁ, ভাল লাগিল। হা? আচ্ছা। তুই ভাবা মইতো নাহোঁ, আজি কেনে আহিলোঁ? মইতো নাহোঁ, কেমনে আহিলোঁ? জগাই চাব পাৰিছে আমাৰ ফাইনালি মানৱ আহি পাল। মানৱ আমাৰ মানে মেলাটাত হেৰাই গৈছিল, এতিয়া আমাক বিচাৰি পালে। এতিয়া আমি মেলাত যাওঁ এইপিনে। আৰু এইফালে সোণৰ খাৰু গহনা লৈ আহিছে এজন দাদাই, কিন্তু কিনিবলৈ অকাত নাই, লগত নাই। বকুল ভাই চলো আহ। এই কাক ফোন কৰা? কাই ৰং লগাই দিলি? এই ৰং কাই লগাই দিল? হয় নেকি? চলো আৰু কাইবা আহিব নেকি? আমি বৰ্তমান সোমাইছোঁ একদম ভিৰত। এইফালে ভিৰ চাওক, ভিৰত মানে আগাবাই পৰা নাই, আগত যাবাই পৰা নাই। আৰু ঠাকুৰবোৰ বহাইছে এইফালে। কিমান আর কোনো দাম? 10 টাকা মাত্র। এ বঢ়িয়া একদম বঢ়িয়া।
নেপালী ৰস এখানে সবাই টুপি এটা তোর গার্লফ্রেন্ডের কাছে টুপি এটা কিন না লাগে গাইস এই যে আমার স্যারক লগ পালু স্যারক লগ পালু এই স্যার এই নমস্কার 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 ফাইনালি আমার স্যার লগ পালু আর এই পার্টনার লগ পালু ভাল লাগিল লগ পাই হ্যাপি হোলি সবকে হ্যাপি হোলি আর একটা স্যার কত গেল ওই স্যার র তাহলে এনজয় কর হ্যাপি হোলি স্যার জি হ্যাপি হোলি এনজয় কর মেলা হ্যাঁ কি হল আর এইফালে চাব পাৰিছে চশমা চাবিৰ ৰিঙৰ দোকান এতিয়া আমি মেলাৰ একদম ভিতৰ ফালে আহিছোঁ আৰু তাৰপিছত যাম সন্মুখৰ ফালে আছে নাগৰতলা কিবাটো এই যে কাক লগ পালোঁ ভগৱান দুইটাই মেঘালী লগ পালোঁ এই যে মেঘালীৰ হাতখন চা হাতখন খোৱাবি নেকি মিঠাই কটন কেণ্ডি আৰু এইফালে আৰু এটা কটন কেণ্ডিৰ দোকান আছে চাব পাৰিছে সন্মুখত চকাইছোঁ যে ফাইনেলি আহি পালোঁ নৱজিত আৰু ৰোহিত ভাই কি ৰোহিত ভাই মেলা চাব আহিছা কি কিনিলি কিছু কিনা নাই এইটাই কিনিলি নেকি মোক জোলাপি খুৱাবি নে নাই মোক জোলাপি খুৱাবি নে নাই খুৱাবি ক'ত কেতিয়া খুৱাবি হয় নেকি আচ্ছা দে মেলা দে পিছত লগ ধৰিম ঠিক আছে চলো এইফালে আহিলোঁ এইফালে অলপ ভিৰটা কম মানে এইফালে চাব পাৰিছে বেগৰ দোকান চশমাৰ দোকান জোতা চেণ্ডেলৰ দোকান আছে আৰু ওফালে পানীপুৰিৰ দোকান আছে না এইফালে চাব পাৰিছে পানীপুৰিৰ দোকান কিন্তু আমাৰ পানীপুৰি খোৱাৰ অকাত নাই ডাইলগটা লগত নাই বকুল ভাই বঢ়িয়া 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 বকুল ভাই আহিছিল অলপ আগতে গ'ল চবাইছোঁ আমি ঘূৰি ঘূৰি বৰ্তমান মন্দিৰৰ একবাৰে সন্মুখত আহি পালোঁ এইটো হৈছে এই মন্দিৰটো এতিয়া চাব পাৰিছে মানে অলপ সময় মই অলপ মন্দিৰটো অলপ হৈ লওঁ আৰু চাৰিওফালে চাব পাৰিছে চাৰিওফালে ভিৰ আমি এতিয়া যাম বেলেগ ফালে আৰু এতিয়া মন্দিৰৰ গেটটো অপজিট ছাইডৰ পৰা আৰু এইটো মন্দিৰটো সন্মুখৰ পৰা এইটো হৈছে কোকৰাঝাৰ জিলাৰ পাগলা বাবা মন্দিৰ আৰু এই মন্দিৰটোৰ ওপৰত মই আগতে এটা ৰিল বনাইছিলোঁ মানে শ্বৰ্টছ বনাইছিলোঁ ইউটিউব শ্বৰ্টছ কোনফালে আছে খেলাটো এইফালে যাব লাগিব না মন্দিৰ গেট ফালে গেট দি ওলাই যাওঁ নেকি যাই এইফালে দি যাওঁ আমি এতিয়া মন্দিৰৰ গেটেৰ ফালে দি ওলাই যাম এবাৰ ঘণ্টিটা বজাই দিওঁ নহ'লে বেয়া কথা হ'ব আৰু এতিয়া মন্দিৰৰ গেটটা দেখাম গেটটা কিমান সুন্দৰ দূৰৰ পৰা দেখাব লাগিব এই গাইজ ফাইনেলি একদম মামাক লগ পালোঁ আমি মামা আহিছে আমাৰ মামা ক'ৰ পৰা আহিলি গুৱাহাটীৰ পৰা আহিছে নেকি চক একবাৰে ছাৰপ্ৰাইজ দিলি তই মই গমেই পোৱা নাই যে মামা আহিব দে যা এনজয় কৰ এই বাপৰে বাপ মামা আহি পালে তোৰ মামা ভাবিলাক লগ পালি কি খুৱাবি ক মামাৰ লেভেল দেখ মামাৰ লেভেল দেখ না মামাৰ লেভেল দেখ একবাৰ গম পোৱা নাছিলোঁ যে মামা আহিব আমি মামাৰ লগত কণ্টেক্টো কৰা নাই মামাটো গুৱাহাটীত আছিল তো ছাডেনলি কেনেকৈ মামা আহি পাল গম নাপাওঁ ইফালে মানে ভাল লাগিল মামাক লগ পাই আৰু ইফালে মামা একদম মানে বেলেগ একদম লেভেল দেখাই আছে আজি একদম কাৰণ সন্মুখত আছে এখন ফৰচুনাৰখন মানে দেখি মানে মামাৰ লেভেল বেলেগ হৈ গৈছে আমি এতিয়া ৰাস্তাটো ক্ৰছ কৰিম কাৰণ আমি মন্দিৰৰ গেটটো দেখুৱাম আৰু ইফালে ভিৰ চাওক এবাৰ মেলাৰ কাৰণে ভিৰটো মানে বেছি হৈ আছে চ' 1 2 3 ইয়াৰ পৰা চাব পাৰিছে মন্দিৰৰ মেইন গেটটো
ওইটা আগা দিনা এই লাইটগিলা জ্বলাই দেওয়া নাই একটা বেলেগ কেস হইছে কালি কেটা কি এই পয়সাপাতি হারাইছি পারে ভালো পয়সা আছে এটা নাকি ভিতর ইনকাম থাকে ওখানে হবে হ্যাঁ এই মামা ক'ত ওই দুর্গা পূজাটা সবাই ইয়াতে চাব পাৰিছে এইফালে আপোনাৰ ডিস্কো তাৰপিছত নাগৰদলা কিন্তু চালু কৰা নাই এতিয়ালৈকে আমি দিনতে আহিলোঁ অলপ আগতে আহিলোঁ নেকি লাইটো জ্বলাই দিয়া নাই চাৰিওফালে ধূলি ধূলি হৈ আছে মানে একদম অলপ এইফালে আহি যাব এইবোৰ বনোৱাই নাই দেখোন এতিয়ালৈকে বনাব ইয়াতে আৰু সবাই বৰ্তমান সময় হৈছে 5:15 আৰু এইফালে লাইটবোৰ জ্বলাই দিল মেলাৰ আৰু এইফালে লাইটবোৰ জ্বলাই দিয়াতে চাব এতিয়াহে চাব ধুনীয়া হ'ল মানুহবোৰ এতিয়া আহি আছে আৰু এইফালে এজন মানে টাং 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 বজাই আছে আমি এতিয়া মানৱ আৰু মই আনন্দ বাজাৰৰ ভিতৰত গৈ আছোঁ এইফালে ৰং লগা নাই এইফালে চাওঁ এইফালে ৰং লাগছে অলপ হাতাই দি আছোঁ আৰু এইফালে চাব পাৰিছে দিল্লীত যোৱা ৰেলগাড়ীখন যোৱা আৰম্ভ কৰিছে কালা চশমা পিন্ধি কি কাৰণে জানা ব্লগ কৰিব লাজ নালাগে এইফালে চাব ৰেষ্টুৰেণ্টত চবে খাই আছে কৰ কিসনে মানা কিয়া হে চগাইছোঁ এতিয়া আকৌ আহিলোঁ ৰাস্তাৰ পিনে আৰু অলপ পিছত ইয়াৰ পৰা ঠাকুৰবৰ লৈ যোৱা হ'ব আৰু এতিয়া এইমাত্ৰ বকুল ভাইৰ ফোন আহিল যে বকুল ভাই আহি পাইছে মেলাত তো আমি বৰ্তমান বকুল ভাইক লগ কৰিবৰ কাৰণে মই গৈ আছোঁ বৰ্তমান চগাইছোঁ এতিয়া চাব পাৰিছে সন্ধিয়াৰ দৃশ্য সন্ধিয়া হোৱা নাই এতিয়া হ'বই আৰু মানুহ আহি আছে গৈ আছে চগাইছোঁ এতিয়া আকৌ এবাৰ ভিতৰ ফালে আহিলোঁ আৰু ইয়াতে এবাৰ ভিৰ চাব পাৰিছে এই যে ফাইনেলি বকুল ভাইক লগ পালোঁ এই যে এই চালা বকুল ভাই এই নমস্কাৰ নমস্কাৰ হেপী হলি এই বাহ গোটাই খানে হা ফাইনেলি বকুল ভাই হলো বাহ চগাই খালি ভিডিঅ' এই যে আমাৰ এই যে এই ভাইক বহুত দিন পিছত লগ পালোঁ হা চাৰিওফালে চেলিব্ৰিটি আজি একেবাৰে বকুল ভাইক ফাইনেলি লগ পালোঁ মজা লাগিল এই বকুল ভাই মামাও আহিছে তো মামা হা মামা এই লেটা এইফালে আছে নাগৰতলা ফালে আছে হা হা চবেই বন্ধুবিলাক আহিছোঁ আৰু বকুল ভাই ব্লগ বনাই আছে ব্লগ আৰু মানে এতিয়া আমি যাম মানে কিবাৰ ফালে নাগৰতলাৰ ফালে যাম বকুলবাৰ মই আৰু এইফালে বকুল আপোনাৰ ডাইলগ আৰম্ভ কৰি দিছে কি ক'লি আকৌ ভাই হা ফটো উঠিব লাগে এলাহে কয় আন্ধাৰ হ'ল এইটো চব পোহৰতে আহিছে পোহৰতে নাই হা এইফালে আমাৰ বকুল ভাই ডাইলগ আৰম্ভ কৰি দিল যাম ভা দুঃখ মেলাত আহি কি দুখ কৰে চাৰিওফালে সুখে আছোঁ চাৰিওফালে দুখ মানে আমি যে ক'ত ডাইলগ মাৰি আহিলোঁ তুই কি জানা একেবাৰে মানে গোটাই গাড়ীত ডাইলগ মাৰি আহিলোঁ বকুল ভাইৰ এটিটিউড হিৰ' কিন্তু বকুল ভাই দেখিবলৈ পুৰা হিৰ' কাই আহিছে এতিয়া কাই মই চিনি নাপাওঁ দেখাও স্বৰূপ নহয় যাম্মা এই স্বৰূপ বোলে মোক কি নাথাকে লৈ ৰে ভগৱান অচিনাকি মানুহকে আমাৰ পাৰ্টনাৰ বুলি ভাবে এই বকুল ভাই চ' সেইটাত উঠাও এইটাত মোক উঠাও ঠিকে আছে মজা বকুল ভাইক দেখি মজা লাগিল চবাই আমি এতিয়া জুলাপি কিনিম আৰু চাব পাৰিছোঁ জুলাপিৰ দোকান আৰু এইফালে জুলাপি বনাই আছে জগাই আমি বৰ্তমান জুলাপি খোৱা ষ্টাৰ্ট কৰিলোঁ সেইফালে বকুল ভাইয়ে জুলাপি খোৱা ষ্টাৰ্ট কৰিম চবে খা বকুল ভাই জুলাপি কিরকম টেস্টি আছে বঢ়িয়া না গরম আছে পুরা দে বঢ়িয়া খাই আছো তো আমি মেলাত আহি জুলাপি খালো একদম গরম জুলাপি
হ্যাঁ এক ফারা কাগজ দিত কাগজ দে ফারা সকাই এতিয়া মানে মেলাটাৰ অন্তিম অৱস্থালৈ আহিছে আৰু এতিয়া মানে ঠাকুৰবোৰক লৈ যাই আছে আৰু ইয়াতে চাব পাৰিছে ঠাকুৰবোৰ মানে অলপ বেলেগ ধৰণৰ মানে কি ক'ম নাজানো আৰু অলপ বেলেগ ৰূপত মানে যোৱাৰ টাইমত অলপ মানে যাব নোখোজে বোলে সেইটোৰ কাৰণে অলপ মানে হেৰি হয় আৰু অলপ যুদ্ধ কৰাৰ নিচিনা হয় আৰু ইয়াতে চাব পাৰিছে চবে বহুত জোৰ কৰি লৈ যায় ঠাকুৰখিনি এটা ঠাকুৰ তাৰপিছত আৰু আহিব অঁ বকুল ডাইলগ মান নামিব এটা গ'ল আৰু পিছত আৰু আহিব আৰু আহি আছে চকাই এতিয়া চাব পাৰিছে আৰু এটা ঠাকুৰ আহি পাইছে এইটো আমাক ভয় লাগিছে মানে হঠাৎ মানে দৌৰিব পাৰে কিন্তু এতিয়া ঠাকুৰ বেছি দৌৰা নাই ভদ্ৰভাৱে আহিছে আৰু এই আহিছে বঢ়িয়া কৰি চাব পাৰিছে বহুত ভদ্ৰভাৱে গৈছে আৰু আহিব অলপ পিছত আৰু এটা আহিব চাব পাৰিছে আৰু এটা মানে আমাৰ ঠাকুৰ আহি পাইছে আন্ধাৰৰ কাৰণে হয়তো অলপ চিনি পোৱা নাই কিন্তু এইফালে আহি পাৰিছে আৰু ঠাকুৰটাৰ মানে অলপ বেলেগ ধৰণৰ মানে এতিয়া দেখিব পাৰিছে নিচিনা অৱস্থা একেবাৰে আমাকো ঢাকা মাৰে নেকি কোনো গেৰেণ্টি নাই বাচিলোঁ একদম বাচিলোঁ ওটা ভয়ে খাই গৈছিলোঁ আমাকো ঢাকা মাৰিব নেকি এনেকুৱা লাগি গৈছিল মানে এই দোকান চোকান একেবাৰে চাব পাৰিছে দোকান মানে পিছুৱাই দিছে একেবাৰে না ভিডিঅ' বনাই আছোঁ একদম মানে পিছুৱাই দিছে দোকান যিমান আছে চাব পাৰিছে এতিয়া আৰু এটা ভগৱান আহি পাইছে চাব পাৰিছে এই যে দৌৰিছে মানুহ যায় এই যে চাব পাৰিছে আহি পাইছে আৰু এটা এইবাৰ মানে ক'ত পালাম তলৰ জেগাটা মানে ঠিক কৰিব লাগিব আৰু এইফালে চাব পাৰিছে বকুল ভাই ৰেডি হৈ আছে কেমেৰা লৈ আৰু এই ডিউটি নকৰা এই যে কৰি আছে এই যে আহি পাইছে লগাই চাব পাৰিছে এইবাৰো নেক্সট ভগৱানটো আহি পাইছে কিন্তু এইটো আৰু অলপ বেলেগ ধৰণৰ দেখি এইবাৰো ভয় লাগিছে এইবাৰো আমাক ধাক্কা মাৰিব লাগে নেকি এনেকুৱা লাগি আছে আৰু কি আমাক চাব পাৰিছে আহি পাইছে একদম মানে বেলেগ ধৰণে আহিছে এইটো ধাক্কা মারার দেখি না বাসে করে ধাক্কা মারা নাই কিবা বেলেগ ধৰণৰ আজিৰ ভিডিঅ'টো ইমানে আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু ভাল লাগিল ভাল লাগিছে ভিডিঅ'টো আমি যিমান পাৰোঁ ভাল বনোৱাৰ কাৰণে চেষ্টা কৰিছোঁ যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব চ' ঠিক আছে বাই বাই